আমাৰ বিপিএফ দলৰ নিৰ্বাচনৰ যি প্ৰচাৰ সেইটো চলি আছে, পুৰা ধঙৰ চলি আছে। আৰু আজি মই গোসাইগাঁও জিলাৰ ভিতৰত যিমান ব্লক আছে সেই ব্লকত মই সোমাইছো আৰু যিমান পাৰে প্ৰাইমাৰী কমিটিতো মই সোমাইছো। দেখা গৈছে গোটেই প্ৰাইমাৰী কমিটিৰ আমাৰ নেতা কৰ্মীসকলে দলে বলে আহি পেলাই মোক আদৰণি জনাইছে। তাৰ পিছত অঞ্চলৰ যেনেকৈ ডেভেলপমেণ্ট আছে, বিপিএফ দলক প্ৰত্যেক জাতি গোষ্ঠীয়ে যেনেকৈ আদৰি লৈছে ভোট দিবৰ কাৰণে, নাঙলত ভোট দিবৰ কাৰণে, সেই ইলেকশ্যনৰ দিনটো ৰখি আছে, সেই কোটাটো সকলোৱে ৰিপৰ্টিং কৰিছে। আমাৰ জিকাটো 100% নিশ্চিত। কিমান ঠাইত মই আজি 11টা জাগাত সোমাম। এতিয়ালৈকে 5টা গ'ল আৰু 6টা আছে। এইটো উল্টা হ'ব, আমাৰতো 75% হ'ব, সিহঁতৰ 25% হ'ব। BTCত যদি বিপিএফৰ ভোট নাই, তেখেতসকলে কয় 17 বছৰ শাসন কৰিছে, 17 বছৰ শাসন কৰিছে। 17 বছৰ কেনেকে শাসন কৰিব পাইছে? ৰাইজই যদি বিপিএফক বেয়া পায়, 17 বছৰ ভোট দি পেলাই BTC চলাবৰ কাৰণে সেই ক্ষমতা, সেই দায়িত্বটো কেনেকে অৰ্পণ কৰিছে বিপিএফক? BTC বাকী বিপিএফৰ সমৰ্থ, BTC বাকী বিপিএফক নাঙলতে ভোট দিয়ে। যোৱাবাৰ ঠগাই পইচা দি পেলাইহে তেখেতসকলে ভোট খেলিছে। তাতো আমি বিপিএফ দলে 17টা পাইছে, সিহঁতে 9টা পাইছে।